মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। মিয়াই অশান্তিত নাই, শান্তিতে আছে, সদায় শান্তিতে থাকিব। শান্তি নাই আপোনাৰ, কাৰণ কি হওক 2026 ইলেকশ্যনত বিজেপি চৰকাৰ যে অসমত নাথাকে এইটো আপুনি বাৰে বাৰে প্ৰমাণ কৰি দি আছে। কাৰণ এবাৰ মিয়াৰ পিছত লাগে, এবাৰ বড়োৰ লগত লাগে, এবাৰ ইফালে লাগে, এবাৰ সিফালে লাগে। আপুনি বৰ্তমান মানুহে বিচাৰি আছে জুবিনদাৰ ন্যায়, আপুনি মিঠাতেল দিয়ে, এবাৰ মিয়াৰ লগত লাগে। এইবিলাকে মানে প্ৰমাণ যে আপুনি যে 26ত আৰু আপোনাৰ চৰকাৰ নহয়, এইটো মানে আপুনি নিজে চাৰ্টিফিকেটবিলাক দি আছে। এইটো মিয়াৰ অশান্তি নহয়, এইবিলাক শান্তি আছে মিয়াৰ।